ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটোৰ বিষয়ে কিছু আলোচনা কৰিম। ইয়াৰ আৰম্ভণিতে তোমালোকক কৈছোঁ যে তোমালোকে নৱম শ্ৰেণীত ৰৈখিক সমীকৰণনো কি সেই বিষয়ে শিকি আহিছা। ইয়াত আমি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ সম্বন্ধে আলোচনা কৰিম। এই বিষয়ে অৱশ্যে বিতংভাৱে ক'ব লগা হয় যদিও সময় বৰ কম, সেইকাৰণে মই থুলমূলভাৱে তোমালোকক কৈয়ে মই ইয়াৰ কিছুমান সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এটা প্ৰদৰ্শন কৰা সমাধান দুই প্ৰকাৰে আমি কৰিব পাৰোঁ, লৈখিক পদ্ধতি আৰু বীজীয় পদ্ধতি। আৰু বীজীয় পদ্ধতি সমাধান কৰাৰ তিনিটা পদ্ধতি আছে: প্ৰতিস্থাপন, অপনয়ন আৰু বজ্ৰ গুণন বা তিৰ্যক প্ৰণালী। মই আজি প্ৰতিস্থাপন, অপনয়ন আৰু তিৰ্যক প্ৰণালীৰ প্ৰত্যেকটোৰে একোটাকৈ সমাধান কৰি তোমালোকক দেখুৱাম আৰু তোমালোকে তাক আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। অনুশীলনী 3.3 প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। এই পদ্ধতিত সমাধান কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? প্ৰথমতে সমাধান লিখিব লাগিব। মই কুৱেশ্যনটো লিখা নাই, যে তোমালোকে চাই ল'বা। 3.3 প্ৰতিস্থাপন পদ্ধতিৰে সমাধান। মই 1 নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে লিখিম যে প্ৰদত্ত ৰৈখিক সমীকৰণ জোৰ। আমি সমীকৰণটো প্ৰথমতে লিখি ল'ম। x + y = 14, x - y = 4। ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ 1 দিম, অৰ্থাৎ সমীকৰণ 1। ইয়াক নাম দিম আমি সমীকৰণ 2। এইটো পদ্ধতিত আমি সমীকৰণ সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে দি ল'ম সমীকৰণ 1 আৰু সমীকৰণ 2। ইয়াৰ নাম হ'ল প্ৰতিস্থাপন পদ্ধতি, অৰ্থাৎ এটাৰ ওপৰত আমি আনটো প্ৰতিষ্ঠা কৰিব লাগিব, পাতিব লাগিব। আমি প্ৰথমতে দিলোঁ সমীকৰণ দুটা। তাৰপিছত আমি কি কৰিম? যিকোনো এটা সমীকৰণৰ পৰা x নাইবা y ৰাশিটো বাওঁফালে ৰাখি বাকীখিনি আমি সোঁফাললৈ লৈ যাব লাগিব। x নাইবা y যিকোনো এটা ৰাখিলেই হ'ল, আৰু সমীকৰণ 1 নাইবা 2 যিকোনো এটাৰ পৰা আমি ল'ব পাৰিম। আমি প্ৰথমতে ল'লোঁ 2 which implies, ইয়াৰ অৰ্থ হ'ল সমীকৰণ 2ৰ পৰা। আমি সমীকৰণ 2ৰ পৰা বুলি সম্পূৰ্ণ নিলিখি 2 which implies দিব পাৰোঁ। x নাইবা y যিকোনো এটাক আমি সমান চিনৰ বাওঁপাই ৰাখিম। মই x টো ৰাখিছোঁ, x = y টো ইপাৰলৈ নিলোঁ, প্লাছ হ'ল 4 টো ইয়ালৈ আহি গ'ল, আৰু ইয়াৰ নাম দিলোঁ আমি সমীকৰণ 3। ইয়াৰ পিছত আমি কি কৰিম? এই যিটো x-ৰ ভেলু পালোঁ, x-ৰ ভেলুটো 1 নং সমীকৰণত বহুৱাই দিম। আমি লিখিম x-ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। কি পাম 1ত বহুৱালে? আমি x-ৰ ভেলুটো বহুৱাম y + 4 + y = 14, which implies y আমি যোগ কৰি দিম, twice y = 14, এইটো ইপাৰলৈ লৈ যাম আমি -4, which implies twice y = 14ৰ পৰা 10 গুচি গ'লে 4 গুচি গ'লে থাকিলে 10। ইয়াৰ পিছত আমি y ভেলুটো উলিয়াম। মই এফালে লিখিছোঁ which implies y = 10/2 = 5। আমাৰ এতিয়া y ভেলু ওলাই গ'ল। এই যিটো y ভেলু আমি সমীকৰণ 3ত বহুৱাই দিম। লিখিম y মান সমীকৰণ 3ত
বহুৱাই পাওঁ কি পাম আমি 3 নং সমীকৰণ আছিলে x ইকুৱেল টু y প্লাছ 4 y মানে কিমান পালো আমি 5 প্লাছ 4 ইকুৱেল টু 9 অৰ্থাৎ আমি x ৰ ভ্যালু পালো 9 আৰু y ভ্যালু পালো 5 আমাৰ তাত লিখিছিলে যে সমাধান কৰা সেইকাৰণে আমি লিখিম নিৰ্ণেয় সমাধান কি লিখিম নিৰ্ণেয় সমাধান x equal to 9 আৰু y equal to 5 এতিয়া আমাৰ সমাধান হৈ গল যে x equal to 9 আৰু y equal to 5 আমাৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা হৈ গল মধ্যে তোমালোকক মই প্ৰতিস্থাপন পদ্ধতিৰে কেনেকৈ সমাধান কৰে সেইবিষয়ে শিকালো এতিয়া মই অপনয়ন পদ্ধতিৰে কেনেকৈ সমাধান কৰে তাক বুজাবলৈ মই চেষ্টা কৰিম মই প্ৰথমতে লিখিম যে প্ৰদত্ত ৰৈখিক সমীকৰণ জোৰ সমীকৰণ জোৰ লিখি লম x plus y equal to 5 equation number 1 twice x minus thrice y equal to 4 equation number 2 আগৰ দৰে সমীকৰণটো লিখি লব লাগিব x plus y equal to 5 আৰু twice x minus thrice y equal to 4 equation 1 equation 2 দিলু এখিনতে মই তোমালোকক কৈ থওঁ যে অপনয়ন মানে হল নাইকিয়া কৰা x নাই বা y যিকোনো এটা নাইকিয়া কৰিব লাগিব আৰু নাইকিয়া কৰি সমাধান কৰাৰ কাৰণে তাৰ নাম হল অপনয়ন পদ্ধতি ইয়াক আমি যোগ বিয়োগ পদ্ধতি নামেৰেও নামকৰণ কৰিব পাৰো কিন্তু তোমালোকৰ পাঠ্যপুথিত যেহেতু অপনয়ন পদ্ধতি বুলি কৈছে সেই কাৰণে মই কলো যে অপনয়ন মানে হল নাইকিয়া কৰা x নাই বা y যিকোনো এটাক নাইকিয়া কৰি লব লাগিব x নাই বা y নাইকিয়া কৰিবলৈ হলে আমি কি কৰিব লাগিব x নাই বা y দুইটা সমীকৰণতে সহগ দুটা মিলি থাকিব লাগিব x ৰ আগত এই যেটো থাকে এটো সহগ বুলি কয় ইয়াত x ৰ সহগ হল 1 ইয়াত x ৰ সহগ 2 ইয়াত y ৰ সহগ 1 y সহগ 3 গতিকে আমি x নাই বা y সহগ দুটা মিলাই লব লাগিব আমি x যেহেতু দ্বিতীয়তে পাও প্ৰথমতে x থাকে গতিকে আমি x ৰ সহগ বিলাক মিলাবৰ কাৰণে চেষ্টা কৰিম এটো সহগ মিলাবৰ কাৰণে কি কৰিম মই 2 নং সমীকৰণত যেটো x ৰ সহগ আছে 1 নং সমীকৰণত পূৰণ কৰি দিম আৰু x 1 নং সমীকৰণৰ যেটো x ৰ সহগ আছে আমি 2 নং সমীকৰণত পূৰণ কৰি দিম এতিয়া আমি লিখিম সমুখে কৰো 1 into 2 which implies x ৰ সহগটো পূৰণ কৰিলে কি হ'ব 2 নং সমীকৰণৰ twice x plus twice y equal to 2 5 গুণ 10 ইয়াৰ নাম দিলু ইকুৱেশ্যন 3 তাৰ পিছত এটো একটো পূৰণ নকৰিলেও হয় যদি মই পূৰণ কৰি দেখুৱাই দিছো পূৰণ কৰি দেখুৱালে আমাৰ কৰিবলৈ কিছু সুবিধা হয় 2 into 1 which implies twice x minus thrice y equal to 4 ইয়াৰ নাম দিলু ইকুৱেশ্যন 4 বা 4 তাৰ পিছত আমি কি কৰিম যেহেতু x ৰ সহগ দুটা আমি মিলালো দুইটা সংখ্যাৰ আগত প্লাস চিন আছে গতিকে আমি ইহতক নাইকিয়া কৰিবলৈ হলে 3 নং সমীকৰণৰ পৰা 4 নং সমীকৰণ আমি বিয়োগ কৰিব লাগিব আমি লিখো 3 minus 4 which implies বিয়োগ কৰাৰ লগে লগে আমি জানো আমি আগতে শিকি আহিছো যে তলৰ চিনটো বিয়োগ কৰতে প্লাস থাকিলে মাইনাস আৰু মাইনাস থাকিলে প্লাস বুলি মনতে ধৰি লব লাগে আমি ধৰিলেটো মাইনাস হল এটো নাইকিয়া হৈ যাব এটো প্লাস বুলি ধৰিলু 3 এ 2 5 y equal to এটো মাইনাস বুলি ধৰিলু 10 ৰ 4 গলে 6 এতেকে আমি লিখিব পাৰো y equal to 6/5
এতিয়া আমি y ভ্যালুটো পালো এই y ভ্যালুটো আমি 1 নং সমীকৰণত বহুৱাই দিয়াৰ লগে লগে আমি x ৰ ভ্যালুটো পাই যাম এতিয়া আমি লিখিম y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ আমি কি পাম x plus y মানে 6/5 equal to 5 x ৰ ভ্যালু হল x ৰ ভ্যালু আমি পোৱা নাই y ভ্যালু পালো 6/5 বহুৱালো আৰু x টো থাকি গল তো ই পাৰলে আমি লৈ যাওঁ which implies x equal to 5 minus 6/5 5 minus 6/5 হল এতিয়া আমি বোৰ্ডখন বেয়া কাৰণে মই তলত লিখিছো যে লসাগু ললো 5 আৰু 1 ৰ লসাগু 5 ইয়াৰ তলত 1 আছিলে 1 ৰে 5 খন কৰিলো 5 বাৰ গল 5 5 গুণ 25 বিয়োগ 5 ৰে 5 খন কৰিলো এবাৰ গল 1 6 গুণ 6 এতিয়া আমি বিয়োগ কৰি দিও 25 ৰ পৰা 6 গল 19/5 তে x ৰ ভ্যালু পালো 19/5 আৰু y ৰ ভ্যালু আমি পাইছিলো 6/5 আমি এতিয়া লিখিম এটাকে নিৰ্ণয় সমাধান কি লিখিম x equal to 19/5 আৰু y equal to 6/5 এইটোৱে হল আমাৰ নিৰ্ণয় সমাধান